নমস্কাৰ বন্ধু বান্ধৱীসকল মই আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা চেন্নাইত থকা মাইলাপুৰ কপালেশ্বৰ মন্দিৰ দৰ্শনৰ সুন্দৰ কিছু দৃশ্য আমালৈ বুলি আগবঢ়াইছে। আহকচোন বন্ধু বান্ধৱীসকল আমি উপভোগ কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অল কৰি ল'ব। তেতিয়াহে আমি দিয়া ভিডিঅ'বিলাক নটিফিকেশ্যন আপোনাৰ মোবাইলত অতি সোনকালে পাব। আহকচোন বন্ধু বান্ধৱীসকল তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অন কৰি লওক। আৰু সদায় এনেধৰণৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।